Hey Rasto, welcome back to my first time vlog. আজি আমি দেওপানী যাম ব্লগ আৰম্ভ কৰোঁ। আমাৰ মানে গাড়ীত যাম ব্লগ আৰম্ভ কৰোঁ। ব্লগ গৈ থাকোঁ ব্লগ আমি এতিয়া গৈ আছোঁ গাড়ীত। অলপ আমাৰ আৰু দূৰ আছে অলপ। এই যে গোটেই জংঘল লাগিছে নাই আপোনালোকে এইফালে আৰু জংঘল গোটেই। এইফালে গৰম পানী আমি আহি পেলাই সোমাবলৈ ল'ৰা পানীৰ পৰা আহি যাওঁগৈ ব্লগ। নয়ন দেখা নাই সিফালে নাই চোন নাই নয়ন দেখা নাই। Hey Rasto, finally পাই গ'লো দেওপানী মন্দিৰ ব্লগ যাওঁ তাৰ খেছে যাতে ফিৰি আছোঁ কোৱা। চাকি জ্বলাব গৈ আছোঁ। চাকি জ্বলাই আছে লাইক কৰি ৰাস্তা আমি ইমান দীঘল লাইনত বুলি কৈছে ইমান দীঘল লাইন হয়তো আমি ইমান দীঘল লাইন ৰখি পালোহি আছোঁ ইমান দীঘল। সেই ৰাস্তাত আমি যাব ওলাইছোঁ ঘৰলৈ পূজা চা কৰি হৈ গ'ল। আমি গৰম পানী খাব ব'লক গৰম পানী চাব আহিলোঁ ব'লক চাওঁ ব'লক। চালক সেয়া গৰম পানী তুলি আছে মই অলপ নামি পেলাই খাম ব'লক। গৰম হৈহে চাম ব'লক নাম ব'লক এইফালে পানী কিমান গৰম চালক। গৰম পানী হয় গৰম পানী সেই তুলি আছে সেইফালে তুলি আছে ব'লক যাওঁ মই দলং চলক এখন দলং লৈ আছে এখন এতিয়া এখন লৈ আছে কৈ যাম। লৈ আছে এখন দলং চক এখন দলং চক গৰম পানী দেখিলে আপোনালোকে ভিডিঅ' চাই কেনেকুৱা লাগিলে ভাল লাগিছিল লাইক কৰি দিব সোনকালে ছাবস্ক্ৰাইবো কৰি দিব দেই আৰু আপোনালোকৰ মই নতুন ভিডিঅ' লৈ আহিম।